हेलो गाइस पुनः म नতুन भिडियोले आपना সকলোকে স্বাগতম জানাইছো। তো আজি ফাইনালি আমি ৰাস চাব যাম। ক'ত জানে নে? নলবাৰী। ও কৃষ্ণ হে তো আমি এতিয়া ওলালো দে গাড়ী ৰখি আছো। গাড়ী পাই গ'লো দিয়ক। আমি এতিয়া মানে খানাপাৰালৈকে যাম, তাতে মামা শুনে আমাক নিব আহিব। তাৰপিছত ৰাস চাই আমি মামা ঘৰত যাম। তো আমি ইয়াতে খানাপাৰা আহি পাইছোঁ, ইয়াতে ৰখি আছোঁ। সৰু মামা শুনে আমাক নিব আহিব মানে তাতে ৰখি আছোঁ আমি খানাপাৰাত। এয়া চাওক মামাহঁতে আহি পালে, আমি গাড়ীত উঠি ল'লোঁ, কিন্তু এয়া চাওক না কিমান জাম। সেইকৈ আমি হাঁহি ধেমালি কৰি যাই আছোঁ নলবাৰী ৰাসলৈ, কিন্তু যিহে যাম। এয়া চাওক আকৌ যাম। আজি যাই পাম নে নাপাবা। ঠাণ্ডা লাগিছে, ঠাণ্ডা ঠাণ্ডা। এতিয়া আমি নুমিছোঁ পেট পূজাৰ কাৰণে হাজোৰ বিখ্যাত চন্দ্ৰমা হোটেলত। তো কিছু সময়ৰ পিছতে নলবাৰী ৰাস পামেই আৰু। তো এইখনে হ'ল হাজোৰ বিখ্যাত চন্দ্ৰমা হোটেল। তো বলক ভিতৰত যাওঁ। কিন্তু খোৱাৰ আগতে আমি অলপ মুখ হাতখিনি ধুই আহোঁ। তো তাৰপিছত পূৰা পেট পূজা কৰিম। হোটেলত খাই আমাৰ বহুত ভাল লাগিল। ইয়াতে বহুত পৰিষ্কাৰ আৰু বহুত দাম কম, আৰু ইয়াতে ভাল লাগে কাঁহৰ কাঁহীত দিয়া মানে। এতিয়া আমি পুনৰ ৰাসলৈ যোৱা যাত্ৰা আৰম্ভ কৰিলোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। গেট দেখিছোঁ ৰ'ব। আহি পালোহি নেকি? নহয় বোলে এইখন। আৰু এখন গেট দেখিছোঁ, এইবাৰ পালোঁ নেকি? মানুহ আজি পাম নে নাপামে যায় ৰাস। ভেৰি এক্সাইটিং হৈ আছোঁ। এতিয়া আমি ফাইনেলি আহি পালোঁ। ইয়াতে আমি গাড়ীকেইখন পাৰ্ক কৰিলোঁ ৰ'ব। এতিয়া আমি অলপ ড্ৰেছ চেছ ঠিক কৰি আছোঁ ৰ'ব। এয়া আমাৰ ভণ্টি। হাই। এয়া আমাৰ নলবাৰীৰ ৰাস। হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ সংশোধনীত ৰাস উৎসৱৰ আলোড়ন। আজি হৰি মন্দিৰৰ বাকৰিত ভক্তগণৰ সমাগম, মঠ মন্দিৰৰ সংশোধনীত। বাপৰে ইমান মানুহ, গোটেই অসমে উঠিল নেকি ইয়াতে। চাওক না ইমান ভিৰ, গোটেই মানুহ। এই হৰি মন্দিৰটো চাওকচোন কি ধুনীয়া কৰিছে। ৱাও। মূৰ্তি এটা চাওক, কি ধুনীয়া লাগিছে। ৱাও।
কিবাকে ধৰিলোঁ দিয়ক কিবাকে বাচিলহে হে এইটো আৰু কি ভগৱান এইটো আৰু কি মূৰ্তি আপোনালোকে জানে যদি কমেণ্ট কৰি জনাবচোন এইটো কি ভগৱান তো এয়া হ'ল গ্ৰন্থমেলা ব'লক ভিতৰত সোমাই যাওঁ বাপ্পা ইয়াতো আছে ভিৰ কিন্তু কিতাপ নিকিনো দিয়ক এইবাৰ কাৰণ কিতাপ বহুত আছে কিন্তু আমি নপঢ়োৱে খালি এতিয়া আমি অলপ বেলেগ বস্তু কিনিলোঁ ৰ'ব অলপ দূৰ আহি কিনে আমি চাৰ্কাছ দেখিলোঁ ইয়াতে নোসোমাওঁ দিয়ক কাৰণ ইয়াতে সোমালে বহুত ৰাতি হৈ যাব বহুত দেৰি হৈ যাব এয়া হ'ল নলবাৰী ৰাসৰ মেইন গেট আমি মানে অলপ বেলেগ ফালেদি আহিলোঁ এইকাৰণে তেতিয়া দেখুওৱা নহ'ল এতিয়া চাওক চাওক ইয়াতে বিষ্ণুৰ অৱতাৰ কেইটা অঁকা হৈছে এনেকৈ ৱালত আৰু বেছি নাচাওঁ দিয়ক আৰু ভাগৰ লাগিছে এতিয়া আমি অলপ জিলাপি কিনি লওঁ তাৰপিছত আৰু মামাহঁতৰ ঘৰত যাওঁ আমি গাড়ীখনৰ ওচৰলৈকে আহিলোঁ চাওক গাড়ীখন আমি পাৰ্কিঙৰ পৰা ওলালোঁ এইখিনিয়ে নলবাৰী ৰাস চাই বহুত ভাল লাগিল তো লগ পাম নতুন এটি ভিডিঅ'ত মামা ঘৰৰ পৰা